হেল্ল' গাইজ, তো এতিয়া ডিউটিৰ পৰা আহি আছোঁ আৰু লগৰজনে মানে নতুন মোবাইল এটা লৈছে আৰু মোবাইলটো ভিডিঅ' কোৱালিটি কেনেকুৱা কি মানে মোক চেক কৰিব কৈছে, ঠিক আছে। আৰু মোবাইলটো হৈছে Vivo-V50, নতুন মোবাইল হয় আৰু নতুনকৈ মানে মাৰ্কেটত ওলাইছে। তো মোৰ মানে আইফোনটোৰ লগত মানে ভিডিঅ' কোৱালিটি মানে সি মানে কম্পেয়াৰ কৰিব যে আইফোনৰ ভিডিঅ' কোৱালিটিটো মানে কেনেকুৱা আৰু Vivo-V50 মোবাইলৰ কোৱালিটিটো কেনেকুৱা, ঠিক আছে। তো মই তাইক ভিডিঅ' কৰি দিছোঁ আৰু ভিডিঅ' কৰি সেনে মানে মোৰ মোবাইলটোৰ লগত মানে ভিডিঅ' কোৱালিটিটো চেক কৰিব। তো এনেকৈ আমি মানে ভিডিঅ' কৰি সেনে এতিয়া আমি ৰুমলৈ আহি আছোঁ। তো মানে মোবাইলটো একচুৱেলি ভিডিঅ' কোৱালিটি ইমান ঠিক নহয় Vivo-V50 আৰু কেমেৰাটো খুব সুন্দৰ হয়, কেমেৰা কোৱালিটি কিন্তু মানে মানিব লাগিব, বহুত ধুনীয়া হয় মানে Vivo-V50। তো এতিয়া আমি দোকানত এনেকৈ বহি আছোঁ আৰু এতিয়া চিঙৰা খাব আহিছোঁ দোকানত, যিহেতুকে ডিউটি ছুটি হ'লে আমি কেতিয়াবা এনেকুৱা আমাৰ কোম্পানীৰ ওচৰতে এখন দোকান আছে আৰু তাত আমি আহোঁ কেতিয়াবা চিঙৰা খাবৰ কাৰণে। তো আমি এতিয়া ইয়াত চিঙৰা খাই কৰি এতিয়া ৰুমলৈ যাম আৰু তো আপোনালোকক দেখুৱাই দিম ৰুমত মানে কি কেনেকুৱা কি হয় কাম। তো এতিয়া আমি ইয়াত বহি আছোঁ। তো ডিউটিৰ পৰা আহি পালোঁ এতিয়া, আৰু ডিউটিৰ পৰা আহি কিনে আমাৰ ভাত ৰন্ধা বঢ়া অলপ মানে ধৰি লওক ব্যৱস্থাটো হৈ আছে। আপোনালোকক অলপ দেখুৱাই দিওঁ মানে কেনেকুৱা কি মানে সন্ধিয়া ৰাতিৰ কাৰণে কি ব্যৱস্থা কৰি আছে ভাত ৰন্ধা বঢ়া। তো সেইপিনে আলু আছে, এতিয়া আলু আছে ইয়াতে। তো সেইপিনে পিঁয়াজ আৰু নহৰু, সেইপিনে নহৰু গুচাই আছে ভাইটি এজনে। তো আপোনালোকে দেখাইছে এইটো পিঁয়াজ আছে, দালি আছে। তো এইটো মানে ৰাতিৰ খাদ্যৰ কাৰণে এইটো ধৰি লওক ৰেডি কৰি আছে। আৰু আপোনালোকে দেখা পাইছে সেইপিনে ভাতটো ৰন্ধা হৈ আছে, আপোনালোকে দেখা পাইছে এইটো মানে ভাত ৰন্ধা হৈ আছে। তো আজি মাংস আনিব, তো মাংসৰ লগত মানে আলু আৰু পিঁয়াজ এনেকুৱাকৈ মানে সকলোবিলাক ৰেডি কৰি আছে। তো এজনে ইয়াত নহৰু গুচাই আছে আৰু বাকীবোৰে মানে শুই আছে, কিছুমানে ঘৰত কথা পাতি আছে। তো ডিউটিৰ পৰা আহি সেনে আমাৰ মানে সেইটো মানে কোম্পানীৰ ডিউটিটো শেষ হ'লেও মানে আমাৰ আৰু এটা ডিউটি থাকে, ৰুমৰ ডিউটিটো, খোৱা বোৱা ডিউটিটো। তো এইটো ডিউটি মানে কৰা মানে খুবেই প্ৰয়োজন। তো এনেকৈ এতিয়া আমাৰ ৰেডি হ'ব বাৰু, খোৱা বোৱা বস্তুবোৰ ৰেডি কৰি আছোঁ এতিয়া। তো এইপিনে আপোনালোকে মাংস দেখা পাইছে, মাংসত মানে কি হৈছে মানে ইয়াতে মানে একেবাৰে মানে মছলা চছলা একেবাৰে মানে মিক্স কৰি সেনে পিছত মানে ঢালি দিব। আৰু এইফালে পিঁয়াজ ৰেডি হৈ আছে। তো এইপিনে আমাৰ তেলটো মানে গৰম হ'বৰ কাৰণে ৰেডি কৰি থৈছে। তো এনেকৈ মানে আমি মানে সুন্দৰকৈ মানে বনাই সেনে তো ৰাতি খাদ্যটো মানে খাওঁ। কিছুমানে এতিয়া আৰু কাপোৰ ধুই আছে বাহিৰত। তো আৰু আমাৰ ৰুমৰ পৰিস্থিতি এনেকুৱা হৈ আছে এতিয়া।